নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৰে বাবে আছে অতিকৈ ভাল খবৰ। আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমবাসীৰ বাবে আগবঢ়ালে তিনিটাকৈ ভাল খবৰ। তিনিটা বৃহৎ ঘোষণাৰে আজি মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ বাবে আগবঢ়ালে অত্যন্ত ভাল খবৰ। যিসকল অসমবাসীয়ে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ভীতিগ্ৰস্ত হৈছিল, সেইসকলক সম্পূৰ্ণৰূপে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হয়, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই কৰাৰ পাছতে আজি মহিলাসকলৰ মাজত ব্যাপক আনন্দ দেখা পৰিলক্ষিত হৈছে। দ্বিতীয়তে, নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দিলে আন এক বৃহৎ ঘোষণা। নিৰ্ধাৰিত সময়ত তেওঁ যিমান পৰিমাণৰ নিযুক্তি দিয়াৰ কথা কৈছিল, সকলো নিযুক্তি দিয়াৰ প্ৰতিজ্ঞাবদ্ধ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অতি সোনকালেই 1 লাখতকৈও অধিক নিযুক্তি প্ৰদান কৰিব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰী মহোদয়ে কৰা তৃতীয়টো বৃহৎ ঘোষণা হৈছে যে যিসকল অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত আছিল তেওঁলোকৰ অৰ্থাৎ তেওঁলোকৰ পইচাৰ পৰিমাণটো বৃদ্ধি কৰা হ'ব, অতি সোনকালেই বৃদ্ধি কৰা হ'ব। আৰু লগতে অতি কম সময়ৰ ভিতৰতে প্ৰায় 5,000তকৈ অধিক মহিলাক এই অৰুণোদয়ত অন্তৰ্ভুক্ত কৰা হ'ব। হয়, এই মাইক্ৰ'ফাইনেন্স নিযুক্তি আৰু অৰুণোদয় আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা আজিৰ বৃহৎ তিনিটা ঘোষণা। ধন্যবাদ।